কৃষ্ণ শংকৰ গুৰু হৰি ৰাম। ইতিমধ্যে মই আহি ইয়াৰ নিমাতী ঘাট পালোহি। নিমাতী ঘাট পাই এতিয়া আমি গাড়ী টিকেট লৈ লগতে আমি এতিয়া এই মহাবাহু ব্ৰহ্মপুত্ৰ পাৰ হৈ ইটো পাৰে আমি যাম, গৈ পানি মাজুলী পাম। এয়া আপোনালোকে দেখিছে, এয়া ফেৰী দেখিছে, আৰু ইয়াৰ পৰা আমি লাহেকৈ আৰম্ভ হ'ম। তাৰপিছত মাজুলীত গৈ বাকীখিনি ভিডিঅ' কৰিম। পৰম শ্ৰদ্ধাৰ মোৰ বন্ধু আৰু সতীৰ্থসকল, মই আহি আজি মাজুলীৰ যি অতিক্ৰম কৰি আহি আছোঁ। আজি এয়া আপোনাৰ আউনীআটী সত্ৰৰ মেইন তোৰণ পালোহি। তোৰণখন আপোনালোকক দেখাইছোঁ। এয়া সুন্দৰকৈ হাতী আছে ছাইডত। প্ৰথমখন গেট পাৰ হৈ মই আপোনালোকক আউনীআটী সত্ৰৰ এই দ্বিতীয় গেটখন পৰিচয় কৰাই দিছোঁ ভিডিঅ'ৰ যোগে। এয়া দেখিছে সুন্দৰকৈ গেটখন, ইয়াত দ্বিতীয়খন গেট আছে। গতিকে এই দ্বিতীয় গেটখন আপোনালোকক অকণমান দেখালোঁ। এয়া আপোনালোকক দেখাইছোঁ আউনীআটী সত্ৰলৈ সোমাই যোৱা ৰাস্তাৰ দুইটা ছাইডে সুন্দৰকৈ এয়া ফুলনি আহিছে, দেখিছে। এই ভক্তসকল আহি আছে, আইসকল আহি আছে। লানি নিচিগা এটা সোঁতেৰে মানুহৰ ধাৰাসাৰ মানে এই মন্দিৰৰ ভিতৰত আহিছে, সত্ৰৰ ভিতৰলৈ। এই ছাইডতে এটা সুন্দৰকৈ পুখুৰী আছে আৰু সুন্দৰ লাগিছে দেখিবলৈ। বিভিন্ন জেগাৰ পৰা ভক্তসকলে আহি ইয়াত এটা পৰিৱেশ সৃষ্টি কৰিছে, যিটো পৰিৱেশত মানুহৰ এটা সুন্দৰ পৰিৱেশ পাইছে। আৰু বান্ধৱীসকল, আপোনালোকক দেখাবলৈ মই এই ভিডিঅ'ৰ থ্ৰুৱেদি আউনীআটী সত্ৰৰ মেইন অনুষ্ঠানটোৰ মুখ্য দ্বাৰত উপস্থিত হৈছোঁ আৰু ক্ৰমান্বয়ে ভিতৰলৈ সোমাই আহিছোঁ। এই ধৰ্মীয় অনুষ্ঠানৰ মহানতা বিষয়লৈ কোনো নজনা ভাগতে হয়তো আজিলৈকে থকা নাই। ইয়াৰ মহিমা, ঈশ্বৰৰ যি শক্তি, ভক্তসকলে আহি ইয়াত আন্তৰিকতাৰে শ্ৰদ্ধা কৰে আৰু সেৱা লয়। পৰিয়ালৰ মংগলৰ কামনাৰ কাৰণে ইয়াত চাকি বন্তি শৰাই সঁফুৰা পৰা ইত্যাদি কৰি এইখিনি কৰা হয়। আন বাক্যষাৰ তেওঁলোকে ইয়াতে প্ৰকাশ কৰি ঈশ্বৰৰ চৰণৰ লক্ষ্য ৰাখি তেওঁলোকে দীপ জ্বলাইছে। সঁচাকৈ এক মনোৰম দৃশ্য, চাই থাকিব পৰা এডোখৰ জেগা, য'ত আমনি নালাগে। আমি বিশেষকৈ মেইন দুৱাৰলৈ আহিছোঁ আৰু এই আউনীআটী সত্ৰৰ ইয়াৰ যি আসন সমস্ত ভক্ত প্ৰাণ বৈষ্ণৱে ইয়াত সেৱা সৎকাৰ কৰিছে। ইয়াত এটি অৰিহণা দি সকলোৱে মনৰ যি ভাৱনা ঈশ্বৰৰ ওচৰত অৰ্পণ কৰিছে আৰু সেইমতে ঈশ্বৰে সকলো ভকত প্ৰাণ বৈষ্ণৱক কৃপা প্ৰদান কৰিছে। আপোনালোকক খন্তেক মই দেখালোঁ। ভক্তসকল, এই আউনীআটী সত্ৰৰ ছাইডতে এটা সুন্দৰকৈ ঘৰ ৰাখি তাত এটা তুলসী খুঁটাৰ সজাই ৰাখিছে। এই তুলসী খুঁটাটো আপোনালোকক মই দেখাইছোঁ, নিশ্চয় আপোনালোকে দেখিছে। ইয়াৰ বহুতো অতীত কাহিনী আছে সেই খুঁটাটোক লৈ। সেয়েহে এই পোষ্টাৰখনত সকলোখিনি লিখিত ৰূপে ইয়াত দিছে। মই ভিডিঅ'ৰ থ্ৰুৱেদি আপোনালোকলৈ প্ৰেৰণ কৰিছোঁ, নিশ্চয় আপোনালোকে চাই ভাল পাব। এই এটা দৃশ্যলৈ আপোনালোকলৈ প্ৰেৰণ কৰিব। মই আহি ইতিমধ্যে শ্ৰী শ্ৰী উত্তৰ কমলাবাৰী সত্ৰত প্ৰৱেশ কৰিছোঁ। ইয়াৰ প্ৰৱেশদ্বাৰ আপোনালোকক দেখাইছোঁ। সুন্দৰকৈ তেখেতলোকৰ ইয়াৰ নামাকৰণ কৰা আছে। মাজুলীত সত্ৰৰ যথেষ্টকেইখন আছে, কিন্তু তাৰ ভিতৰতে এই কমলাবাৰী সত্ৰও এখন অন্যতম সত্ৰ। গতিকে ইয়াৰ ভিতৰতে মই ভিতৰলৈ প্ৰৱেশ কৰিছোঁ, আপোনালোকক দেখাইছোঁ। আৰু এয়া মই কমলাবাৰী সত্ৰৰ ভিতৰলৈ আহি আছোঁ। কমলাবাৰী সত্ৰৰ আপোনালোকক মই ভিডিঅ'দি দেখালোঁ। ফ্ৰণ্ট ছাইডত সুন্দৰকৈ মৰা চাই অংকিত কৰা আছে, এয়া দেখিছে আপোনালোকে নিশ্চয়। এয়া আপোনাৰ কমলাবাৰী সত্ৰৰ এই নামঘৰটোৰ মূল ধৰা হয়। ইয়াত সিংহ আছে আৰু কৃষ্ণ আমি ভিতৰলৈ সোমাই আহিছোঁ। এয়া আপোনালোকক দেখাইছোঁ। এয়া শৰাই সঁফুৰা আছে, ভক্তসকলে ইয়াত অৰিহণা দি আছে। এয়া দেউতা বহি আছে, ইয়াতে এয়া ফুল দি আছে আৰু এই চব ছাইডে দেখিছে
ইমান সুন্দৰকৈ ইয়াৰ ভিতৰত এই ফটোবিলাক অংকিত কৰিছে, সুন্দৰকৈ অংকিত কৰিছে এই ফটোবিলাক ভিতৰবিলাক। আৰু মই মূল আসনলৈ আপোনালোকক গৈ আছোঁ। এয়া কমলাবাৰী সত্ৰ মূল আসনলৈ মই গৈ আছোঁ আপোনালোকক দেখাবৰ কাৰণে। তাৰ আগতে মই ছাইডকেইটা আপোনালোকক সুন্দৰকৈ দেখাইছোঁ, আপোনালোকে নিশ্চয় উপলব্ধ কৰিব পাৰিছে। এনেডোখৰ জেগাৰ ইয়াত হাজাৰ হাজাৰ ভক্তগণে আহি আশীৰ্বাদ লয় প্ৰভু। এয়া বৈকুণ্ঠৰ আসন দেখিছে আপোনালোকে, এয়া কমলাবাৰী সত্ৰৰ মূল আসন। আৰু লগতে সুন্দৰকৈ এয়া দেখিছে আপোনালোকে সঁফুৰা, ছাইডত দুখনকৈ সঁফুৰা ইয়াত সজাই থৈছে। সুন্দৰ এটা মনোৰম দৃশ্য, স্বয়ং ঈশ্বৰ কৃষ্ণ বিৰাজমান হয় ইয়াত। ভক্তসকলৰ বিশ্বাস, গুৰুসকল ভকতসকল সকলোৱে ইয়াত আহি তেখেতলোকে ইয়াত ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনায়। তেওঁলোকৰ যি আশা আকাংক্ষা এইখিনি ঈশ্বৰে তেওঁলোকক পূৰণ কৰে। কমলাবাৰী সত্ৰৰ এয়া চক মুখ্য দ্বাৰ, এইটো ছাইডত আমি আহিছোঁ। আহি আপোনালোকক দৃশ্য কিছু দেখাইছোঁ। সুন্দৰকৈ সোণোৱালী ৰং দি কি সুন্দৰকৈ এটা পৰিৱেশত এই নামঘৰখন ৰাখিছে। এই ছাইডতে ভক্তসকলে আহি বন্তি প্ৰজ্বলন কৰে আৰু ঈশ্বৰ কৃষ্ণক আৰাধনা কৰে। তেওঁলোকৰ মনৰে যি ভাৱ ভাষা আছে, যি অপায় মংগল হৈ সকলোখিনি ঈশ্বৰে নিৰামূল কৰে। আৰু ইয়াৰ নামৰ ধ্বনিৰে ভক্তৰ স্পৰ্শ কৰি যোৱা ভক্তসকলৰ চৰণ ধূলিয়ে ইয়াত ভক্তসকলৰ মন আনন্দিত আৰু পবিত্ৰ কৰে। সেয়েহে এনেকুৱা এটা অনুষ্ঠান অসমৰ ভিতৰতে অন্যতম এটা অনুষ্ঠান। মোৰ বন্ধুত্ব আৰু ভক্তসকল এয়া চক কেনেকৈ আগমন হৈছে কমলাবাৰী সত্ৰৰ দিশে। হাজাৰ হাজাৰ মানুহ লানি নিচিগা এটা বোৱা দি বৈ আহিছে মানুহৰ খুব। ইয়াত সুন্দৰকৈ এটা পৰিৱেশ পাইছে, কোন লক্ষ্য ৰাখিছে। এখন বৃহৎ ডবল নাও সুন্দৰকৈ ইয়াত সজাই ৰাখিছে। মাজুলীৰ পৰিৱেশটো এতিয়া এনেকুৱা এটা পৰিৱেশত উপনীত হৈছে। মানুহে মানুহ, যেনিয়ে চাই আপুনি তেনিয়ে মানুহ, সকলো ছাইডে মানুহ, আৰু মানুহে পৰিপূৰ্ণ সাজপাৰ পিন্ধি সুন্দৰকৈ মানুহে এই ৰাসত আজি চাবৰ বাবে এটা পৰিৱেশ লৈ মানুহে ইয়াত উপস্থিত হৈছে। কমলাবাৰী সত্ৰত ৰাস হোৱা জেগাডোখৰলৈ মই আহিলোঁ। এই ৰাস যিটো এৰিয়াত হয় এয়া চব শ্ৰী শ্ৰী কৃষ্ণ ৰাস উৎসৱ ইয়াত সংগীত কৰা আছে। হাজাৰ হাজাৰ মানুহ আহি ইতিমধ্যে ইয়াত উপস্থিত হৈছে। আৰু ইয়াৰ সন্মুখতে মই দেখাইছোঁ এয়া আপোনাৰ কালী দমনৰ এক দৃশ্যই ভাল লাগিছে। সুন্দৰকৈ ইয়াত সজাই ৰাখিছে কালী দমনৰ ওপৰত ইয়াত এটা আকাৰে সুন্দৰকৈ এই পৰিৱেশটো দিছে। একচুৱেলি ভাল লাগিছে। আৰু বিভিন্ন ধৰণৰ পৰা বিভিন্ন জেগাৰ পৰা মানুহ আহি ইয়াত এই দৃশ্যবিলাক লৈছে। মই এই মুখ্য দুৱাৰেদি ৰাসৰ ক্ষেত্ৰলৈ, য'ত ৰাস হয় তালৈ সোমাই আহিছোঁ। এই আপোনালোকে নিশ্চয় দেখিছে সুন্দৰকৈ এই জেগাৰ পৰিৱেশন কৰিছে। আৰু এই আপোনালোকে দেখিছে এটা মূৰ্তি ইয়াত আছে। আৰু ইয়াৰ চৌহদত কিনাৰত এটা সুন্দৰকৈ লাইটিং দি পানি এটা পুখুৰী ইমান সুন্দৰকৈ সজাই ৰাখিছে। ইয়াৰ চাউল স্কোৱাৰ পাৰে পাৰে ধৰক লাইট দিছে, ইয়াত সুন্দৰকৈ লাইট দিছে। আৰু এই ৰাস ভ্ৰমণটো ৰাস হোৱাৰ ক্ষেত্ৰতো আপোনালোকে চব মই দৃশ্যটো ইয়াৰ পৰা দেখাইছোঁ। এটা সুন্দৰ পৰিৱেশ দিছে। আৰু এই সুন্দৰ পৰিৱেশত মানুহে সুন্দৰকৈ চাইছে। আৰু আজি এই পুখুৰীটো সঁচাকৈ এটা লেখত ল'বলগীয়া পুখুৰী। ইয়াৰ সৌন্দৰ্য ইমান সুন্দৰকৈ সজাই ৰাখিছে যে চালে ইয়াক চাই থাকিবলৈ মন যায়। আৰু ইয়াৰ পৰিৱেশটো ইমান ধুনীয়াকৈ ৰাখিছে। এয়া চব আপোনালোকক মই এই মঞ্চৰ ওপৰ দৃশ্যটো দেখাইছোঁ। ইয়াত সুন্দৰকৈ লেখা আছে শ্ৰী শ্ৰী কৃষ্ণ ৰাস উৎসৱ স্থান কমলাকান্ত এটা ক্ষেত্ৰ উত্তৰ মাজুলী। এয়া নিশ্চয় দেখিছে। এতিয়া ৰাইজ ইতিমধ্যে মঞ্চত আহি পৰিছে। আৰু এই পথেৰে এই
ৰাসৰ মঞ্চলৈ প্ৰৱেশ কৰিছে। মই দেখাইছোঁ আপোনালোকক ছাইডৰ বস্তুবিলাক। ইয়াত দেখিছে এটা সুন্দৰ পৰিৱেশ, সঁচাই ভাল লাগিছে। মোৰ বন্ধুসকল, আপোনালোকে এয়া দেখিছে মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুত এয়া জাহাজ, সিখনৰ পিছত সিখন আহি এয়া ৰৈছে আৰু সিখনৰ পিছত সিখনে যাত্ৰা কৰিছে। ইয়াৰ পৰা মানুহ যথেষ্ট যাত্ৰী আছে, কঢ়িয়াই নি আছে। এয়া দেখিছে, ময়ো আজি দুদিনীয়া কাৰ্যসূচী মাজুলীত আহি এয়া কমলাবাৰী ফেৰীঘাটত ৰখি আছোঁ। যিহেতু নেকি এটা ছিষ্টেমত গাড়ীবোৰ জাহাজে উঠাই নি আছে, মই আজি এই 2 ঘণ্টামান প্ৰায় এই ঘাটত ৰখিবলগীয়া হৈছে। আৰু মোৰ আগত এখন আছে, মই ছেকেণ্ডত আছোঁ। এয়া আপোনালোকে দেখিছে, সিখনৰ পিছত সিখন লানি নিচিগা এটা লাইন, গাড়ীৰ ভিৰ। সৌ দূৰত সেই মাথাৰ ওপৰত আপোনালোকে দেখিছে, সেই ঘৰটোৰ ওপৰত টিকেট কাউণ্টাৰ আছে। প্ৰত্যেকজন যাত্ৰীয়ে তাত টিকেট সংগ্ৰহ কৰিবলগীয়া আছে, বাইকৰ টিকেট সংগ্ৰহ কৰিবলগীয়া হৈছে। আৰু আমাৰ চাৰিচকীয়া এই বাইকবিলাক আমাৰ গাড়ীৰ লগতে টিকেট আমি সংগ্ৰহ কৰিবলৈ পাইছোঁ। বিশেষ আমাৰ অসুবিধা হোৱা নাই টিকেটৰ কাৰণে। কিন্তু যোৱা অহা এই মানুহৰ যি সমাগমটো হৈছে, যথেষ্টখিনি মানুহ ইয়াত ৱেইট কৰিবলগীয়া হৈছে। এই কমলাবাৰী ফেৰীঘাট আপোনালোকক মই কিছু দৃশ্য আজি দেখালোঁ। এই ৰাসৰ পৰা উভতি অহা এই মানুহখিনিয়ে ধৰক যথেষ্ট এটা ভিৰ কৰিছে আৰু যথেষ্টখিনি ইয়াত মানে মানুহৰ টিকেট কটা বা ফেৰীত উঠিবলৈ অহা এইখিনিত এটা সমস্যা সৰু সুৰা হৈছে, একেবাৰে নোহোৱা নহয়। গতিকে মই আপোনালোকক এই ফেৰীঘাটটো দেখালোঁ। বিশাল এই ব্ৰহ্মপুত্ৰৰ মাজেদি এই যি যাত্ৰীসকল অহা যোৱা কৰি আছে ফেৰীয়েদি, এয়া চাওক, আপোনালোকক অকণমান তাৰ দৃশ্য দেখালোঁ।